নমস্কাৰ আজি আৰু এটা ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ মই কাব্যশ্ৰী মোহন আৰু মই এজনী ফিটনেছ কোচ হয় আৰু আজি আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মনত আছেনে মই এইটো সেম টি-শাৰ্ট পিন্ধি আৰু সেম জেগাত মই নিজৰ ফাৰ্ষ্ট ভিডিঅ'টো দিছিলোঁ এই চেনেলটোত আৰু কিবা ডিফাৰেঞ্চ দেখিছেনে মই ইয়াত বাৰু ভিডিঅ'টো লগাই দিম ইয়েছ মই চুলিখিনি কালাৰ কৰিলোঁ আৰু মোৰ মুখৰ অলপমান ফেট ফেচ ফেটটো অলপমান কম লাগিছেনে ক'ব দেই মোৰটো লাগিছে কেনেকৈ কৰিলোঁ এইটো মই এইবোৰ কৰি কৰা নাই স্পট ৰিডাকশ্যন পচিবল নহয় স্পট ৰিডাকশ্যন মানে কি আমি এটা জেগাৰ এক্সাৰচাইজ কৰি আমি তাৰপৰা ফেট লছ কৰিব নোৱাৰোঁ আমি নিজৰ আৰ্মছ এক্সাৰচাইজ কৰি আমি তাৰ ফেট লছ কৰিব নোৱাৰোঁ আমি লেগছ এক্সাৰচাইজ কৰি আমাৰ লেগছো আমি ফেট লছ কৰিব নোৱাৰোঁ এইটো পচিবল নহয় ফেট লছ হ'বলৈ কাৰণে অভাৰঅল ফেট লছ হয় আৰু চব মানুহবোৰ চব ইণ্ডিভিজুৱেলৰ বেলেগ বেলেগকৈ ফেট লছ বেলেগ জেগাৰ পৰা ফেট লছ যায় চবৰে বেলেগ হয় আমি ক'ব নোৱাৰোঁ কি ইয়াৰ পৰাই ফেটছ যাব ইয়াৰ পৰা ফেটছ যাব চ' আপোনালোকে সেইটো নামানিব কি এইটো এক্সাৰচাইজ কৰিলে ইয়াৰ পৰা আমি ফেট লছ কৰিব পাৰোঁ ফেট লছ কৰিবলৈ কাৰণে মই কৈছোঁ কেলৰি ডেফিচিট তাৰপিছত ডায়েট ভাল হ'ব লাগিব ৱৰ্কআউট কৰিব লাগিব এক্সাৰচাইজ কৰিব লাগিব অভাৰঅল আপোনালোকৰ হেল্থৰ কাৰণে ষ্ট্ৰেংথ বাঢ়িবৰ কাৰণে কেলৰিজো বাৰ্ণ কৰিবলৈ কাৰণে কিন্তু মেইনলি নিজৰ মাছলছবোৰ নিজৰ ব'নছবোৰ ষ্ট্ৰং কৰিবলৈ কাৰণে মাছলছ বিল্ড কৰিবৰ কাৰণে সেইটো কাৰণে কৰক কিন্তু এনেকুৱা ফাল্টু যোনে কয় কি এনেকৈ কৰি লওক আৰু আপোনালোকৰ মুখৰ পৰা ফেচ ফেট যাবগৈ ইটছ নট ৰাইট ধন্যবাদ আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব মই জানো আপোনালোকে নাপাহৰে